শুই উঠি পিনে এনে মনটো অলপ ফ্ৰেছ কৰিবৰ কাৰণে ওলাই আহিছোঁ। গোটেই এইটো ৰুম গোটেই তাত যিমান বস্তু আছিলে চব এইটো ৰুমত লৈ আহিলোঁ। এতিয়া এইটো ৰুমৰ আকৌ বস্তু পাতিবোৰ ভালকৈ চিজিল লগাব লাগিব। আৰু বান্দৰটো ডাইৰেক্ট এনেকৈ মোক হামলা কৰা ষ্টাইলতে বহি আছে মানে। তো আজি গোটেই দিনটো কামেই কাম আৰু আজি পূৰা ফাটিব মই গম পাই গৈছোঁ মানে। আৰু এতিয়া অলপ চাফা লাগিছেনে? কালো কিসমারেলি মাই বাঁধে কৰিবানা। গুড মৰ্ণিং ফ্ৰম কৰিমগঞ্জ আৰু স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আৰু আপোনালোকে মোক আগৰ ভিডিঅ'বোৰত ইমান আৰু মৰম দিয়াৰ বাবে তাৰ বাবে মই আপোনালোকৰ ওচৰতে চিৰকৃতজ্ঞ। তো আজি গোটেই দিনটো কামেই কাম আৰু আজি পূৰা ফাটিব মই গম পাই গৈছোঁ মানে। আপোনালোকে চাই লওক কেনেকুৱা হৈ আছে অৱস্থা, মানে কি হৈ আছে আজি পূৰা ফাটিব মানে। ৰুমটো পূৰা লেতেৰা হৈ আছে। 4-5 দিন ধৰি মানে ৰুমটো চফাই কৰা নাই, যিহেতু এইকেইদিন বৰষুণ অকল বৰষুণে দি আছে। সেইটো কাৰণে একো ৰুম চুম চফা কৰিব মন যোৱা নাই আৰু মনটো একদম বেয়া লাগি আছে, কাৰণ ৰুমটো লেতেৰা হৈ থকা কাৰণে মনটো ফ্ৰেছ লাগি থকা নাই। এতিয়া ৰুমটো পূৰা ভালকৈ চফা কৰিম। তো এইফালে কেইটামান বেগ আছে, এইফালে বেগ, এইফালে জোতা কেইযোৰ আছে, এইফালে পলিথিন, এইফালে মোৰ বিচনা শোৱা ঠাইটো। তো এইবোৰ তেনেকুৱা হৈ আছে। যাওঁ এতিয়া এইটো ৰুমো একে গোটেই লেতেৰা য'ত ত'ত যি টি বস্তু পৰি আছে মানে। এইফালে এইবোৰ বস্তু পৰি আছে, এইফালে এইবোৰ। আৰু বাথৰুমটো বাৰু সিমান লেতেৰা হৈ থকা নাই, বাথৰুমটো ঠিকেই আছে বাৰু। তো মানে আজি গোটেই দিনটো এইবোৰ ৰুম চফা কৰিব লাগিব। আজি মানে গ'লোঁ আৰু মই। তো বতৰটো আকৌ বৰষুণ দিওঁ কৰি আছে। আৰু এইফালে কিচেন ৰুমটো চাই লওক। কিচেন ৰুমটো বাৰু এতিয়া কাঁহী বাতিবোৰ ধুলোঁ আৰু এইফালে মই ভাতটো পাতি থৈছোঁ। তো কিচেন ৰুমটো সিমান লেতেৰা হৈ থকা নাই, কিচেন ৰুমটো ঠিকেই হৈ আছে। আৰু কিচেন ৰুমৰ পৰা এইটো পৰিৱেশ গাইজ। এইফালে কালি বান্দৰ এটা আহি গৈছিলে, বান্দৰ আহি পূৰা ইয়াতে বহি আছে নেকি। মই এইটো ৰুমৰ পৰা আহি মেলি চাইছোঁ আৰু বান্দৰটো ডাইৰেক্ট এনেকৈ মোক হামলা কৰা ষ্টাইলতে বহি আছে মানে। তো বান্দৰ চান্দৰ আহি যায় কেতিয়াবা এইফালে, একো নাই। তো গাইজ ফোনটো এই ট্ৰলিটোৰ ওপৰতে থৈ দিলোঁ ধুনীয়াকৈ মজাকৈ, আৰু চাফা কৰোঁ এতিয়া। মানে ৰুমটো ক'ৰ পৰা কেনেকৈ চাফা কৰোঁ একো ধৰিবই মানে গমেই পোৱা নাই। কেনেকৈ চাফা কৰোঁ, ক'ৰ পৰা চাফা কৰোঁ একো মানে আইডিয়া মানে ক'ৰ পৰা আৰম্ভ কৰোঁ। আৰু এতিয়া অলপ চাফা লাগিছেনে? এতিয়া অলপ মোৰ নিজে অলপ মনটো ভাল লাগিছে। এতিয়া অলপ পাতল লাগিছে। নহ'লেতো মনটো উঠনি থাকোঁতে মনটো বেলেগ মানে কিবা এটা ভাল লাগি থকাই নাছিলে। আৰু এতিয়া 80% টোটেলি চাফা কৰা হৈ গ'ল, আৰু অলপ বাকী আছে, মপ চপ কৰিব লাগিব ধুনীয়া। আৰু সেইটো ৰুম চাফা হোৱাৰ পিছত এইটো ৰুমৰ অৱস্থা চাওক। গোটেই এইটো ৰুম গোটেই তাত যিমান বস্তু আছিলে চব এইটো ৰুমত লৈ আহিলোঁ। এতিয়া এইটো ৰুমৰ আকৌ বস্তু পাতিবোৰ ভালকৈ চিজিল লগাব লাগিব। যিমান বস্তু বাহনি আছিলে মানে এইটো ৰুমত যিমান যি বস্তু আছিলে, তো আধা ভাগ বুলি নহয়, গোটেই 100% নহ'লেও 90% বস্তুৱে ইয়াক লৈ আহিলোঁ এইটো ৰুমত। তো এইটো ৰুম এতিয়া অলপ আৰু ৰখি মেলি এইটো ৰুম ধুনীয়াকৈ চাফা কৰিম। পূৰা ফাটি গৈছে আৰু বৰষুণ যাক দিওঁ কৰি আছে, দিবই চাগে। তো এতিয়া এইটো ৰুম অলপ চাফা কৰি লওঁ। এইটো ৰুম যিহেতু অলপ চাফা কৰা হৈ গ'ল, এইবাৰ এইটো ৰুম অলপ ধুনীয়াকৈ চাফা কৰি লওঁ।
তো আপোনালোকে চাই লওক এতিয়া বিফ'ৰ আৰু আফটাৰ ধুনীয়াকৈ ৰুমকেইটা চাফা কৰি দিলোঁ এতিয়া ভালকৈ এতিয়া মনটো অলপ ধুনীয়াকৈ এতিয়া নিজকে গহীনো লাগিছে মনটো আৰু মানে অলপ আগতকৈ বহুত ভাল লাগিছে মানে আগতেতো যেনেকুৱা হৈ আছিলে আপোনালোকে দেখিছে আৰু এই দুটা ৰুম চাই লওক আৰু এই দুটা ৰুম খুব ধুনীয়াকৈ মই চাফা কৰি দিলোঁ দেখিছে বিফ'ৰ আফটাৰ বঢ়িয়াকৈ তো এতিয়া ৰুম চুম চাফা কৰি ভাত পানী খাই গা পা ধুই ধুনীয়াকৈ আজৰি হৈ ল'লোঁ আৰু বহুত টায়াৰ্ড হৈ গ'লোঁ এতিয়া ভাগৰ পূৰা লাগি আছে অলপ শুই লওঁ শুই পিনে আপোনালোকক লগ পাই আছোঁ 3 hours later. তো এতিয়া শুই উঠি পিনে বহুত আগতে কাম চাম কৰিলোঁ যিহেতু শুলোঁ বহুত টায়াৰ্ড হৈ আছিলে আৰু এতিয়া অলপ শুই উঠি পিনে এতিয়া মনটো অলপ ফ্ৰেছ কৰিবৰ কাৰণে ওলাই আহিছোঁ আৰু বতৰটো খুবেই বেছি ধুনীয়া কৰি আছে চব ধুনীয়া কৰি আছে বতৰটো মানে গধূলি সময়ত এনেকৈ খোজকঢ়া মজাটোৱে বেলেগ মানে মনটো পূৰা ৰিফ্ৰেছমেণ্ট এটা পোৱা যায় আৰু আজিতো যিহেতু বতৰটো ভাল কৰি আছে আৰু অকণ বস্তু ভাল লাগিছে প্ৰথমতেতো পূৰা টায়াৰ্ড হৈ আছিলোঁ এতিয়া পূৰা ভাগৰটো মানে যোনটো ভাগৰ আছিলে ভাগৰটো এতিয়া পূৰা নাইকিয়া হৈ গ'ল মানে এতিয়া পূৰা ষ্ট্ৰং বতৰটো খুব ধুনীয়া কৰি আছে আজি